নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰি তথা পেঞ্চনৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে এটা ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ লগতে ডিফেন্সৰ সকলো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 3 ধৰণৰ দৰমহা বৃদ্ধি হ'ব গৈ আছে। সেয়েহে অনুৰোধ কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে দেখা পাইছে স্ক্ৰীনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ডিফেন্সৰ এখন নটিফিকেশ্যন আৰু এইখন 23 ডিচেম্বৰত পাব্লিছ হৈছে। আৰ্মি ষ্টাফ, এয়াৰ আৰু নেভি ষ্টাফ সম্পৰ্কে এই নটিফিকেশ্যন 30 জুন আৰু 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিলে আপোনালোকে এক এডিশ্যনেল ইনক্ৰিমেণ্ট লাভ কৰিব। ৰুল 10A নিয়ম অনুযায়ী এই সুবিধা মুকলি কৰি দিয়া হৈছে। এতিয়া আহিছোঁ 2 নম্বৰ খবৰটিলৈ। প্ৰতি 6 মাহৰ মূৰে মূৰে চৰকাৰী কৰ্মচাৰীসকলে DA পাবলৈ সক্ষম হয় আৰু এইবাৰ আশা কৰা হৈছে যে মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ DA 4% পৰা 7% বৃদ্ধি হ'ব পাৰে। স্ক্ৰীনখনত আপোনালোকে AICPR এখন ৰিপৰ্ট দেখা পাইছে আৰু এই AICPR ইণ্ডেক্স মতে এইবাৰৰ DA ইনক্ৰিমেণ্ট পূৰ্বৰ তুলনাত বেছিকৈ লাগু হ'ব বুলি অনুমান কৰা হৈছে আৰু এই ইনক্ৰিমেণ্ট চলিত মাহৰ পৰা ধৰা হ'ব আৰু এপ্ৰিল মাহত এৰিয়াৰ হিচাপে পাব। 3 নম্বৰ খবৰটো হ'ল 8 পে কমিশ্যন অৰ্থাৎ 8ম দৰমহা আয়োগ সম্পৰ্কে খবৰ অনুসৰি এইবাৰ দৰমহা আয়োগ গঠন হ'লে 186%লৈকে দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, কিয়নো এইবাৰ ফিটমেণ্ট ফেক্টৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। বিভিন্ন মহলৰ পৰা ফিটমেণ্ট ফেক্টৰ 3.76 পৰা 3.83 গুণ কৰাৰ দাবী উঠিছে, কাৰণ 7ম পে কমিশ্যনত এই দাবী কৰা হৈছিল, কিন্তু চৰকাৰৰ পৰা 2.57 গুণহে বৃদ্ধি কৰা হৈছিল। অহা বাজেটত এই 8ম দৰমহা আয়োগ গঠন সম্পৰ্কে আলোচনা আৰু ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যদি ঘোষণা হয় তেতিয়াহ'লে এই খবৰে কৰ্মচাৰীসকলৰ মন আনন্দত আত্মহাৰা কৰি তুলিব। এয়া আছিল আজি ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে ফিট, ষ্টে হেল্ডি। বাই বাই। জয় আই অসম, জয় হিন্দ।